কেচপ গগৈ কিহত পঢ়িছা? এতিয়া ফৰলে পাম কলেজ কাম কৰা? 6 বছৰ 7 বছৰমান হৈছে মোৰ। অঁ ভাল লাগে ন? এইজনে আম পুলি লৈ লৈছে কেইবাটাও, নাতিয়ে খাব বিচাৰে ন? আনকালে মই লোকক দান মান কৰোঁ, মানে প্ৰেং কৰোঁ। আজি মোক প্ৰেং কৰিছে, গাড়ীত উঠাই দিলে, উঠি আহিছোঁ, এতিয়া কল নিয়ে আৰু এইকেইটাই মানে হাৰাম এইকেইটাই। কল নিছোঁ মোক ভাতে পাচলি আকৌ দুলীয়া জান বুলি কয় এবাৰ। টিপলিং নাচাই যাম সঁচা নে মিছা এতিয়া মই এতিয়া গ'লেহে গম পাম। সঁচাকে কৈ আছো তো বলক কলে দিছে, এতিয়া শেষত গম পাই যাম। মোক এতিয়া ঠগি মগি মন নাচাৰিতহে আনিলে। এতিয়া মই এতিয়া ফুলৰ মাজত আছোঁহি, আপোনালোকে চাইছে কিমান ধুনীয়া লাগিছে। মনটো বেয়া লগা নাই, ভাল লাগিছে। নাৰ্চাৰীৰ মাজত আছোঁ আৰু ফুলনিৰ মাজত, গোটেই মানে ফুলনি মানে টাব আছে, ফুল আছে, বিভিন্ন ধৰণৰ ফুল আছে, ভাল লাগিছে। এফালে বাইদেউ কেইজনমানে কাম লাগি আছে। আহিছিলে মেহেকনি পুলি বিচাৰি, তাত লৈছে আম পুলি। আপুনি দুটা লৈছে যে, তাৰ এটা এইটো লৈ লওক, এটা তাৰ লৈ লওক। এই কি আম? এইকেইটা কি আম ন? এইকেইটা অমৰাপলি ভেৰাইটি। অঁ কেঁচাতে মিঠাটো? সেইটো কেঁচাতে মিঠা হয়? এইকেইটা কেঁচা মিঠা। এইটো নহয়, এই ওখ এই তাৰ দুটা আম, এটা মোলে। এইটো পকুংতে মানে কেঁচা হৈ থাকিব? কেঁচাতে মানে মিঠা হয়, অঁ পকিলে মানে অলপ বেলেগ হয়। ফুলটো খালি প্ৰথম 2 বছৰ ভাঙি দিলে ভাল। এই ফুলটো ভাঙি পেলাবলৈ কৈছে যে? প্ৰথম 2 বছৰ ফুলটো ভাঙি ৰাখিব লাগে। অঁ এতিয়া গছজোপা আৰু মানে গ্ৰথটো ভাল হ'ব। অঁ আৰু যদি ফুলটো নেভাঙো লাগিব এনেই মানে 2-এটা ফল ৰখিব, আপোনাৰ গছজোপা নিউট্ৰিনটো টানি থাকিব, এনেই গছজোপা উইক কৰি ৰাখিব। তো সেইকাৰণে ভাঙি ৰাখিলে নেক্সট গ্ৰথটো ভাল হ'ব, তাৰপৰা ফলটো ধৰিব। মানে যিটো বস্তু বিচাৰি আহিছিলে নেপালোৱে হওক। এইখন যোগাযোগ বিচ্ছিন্ন হৈ আছে। ফোন নম্বৰ লৈ ল'ব লাগে। এইকেইটা এইজনে আম পুলি লৈ লৈছে কেইবাটাও, নাতিয়ে খাব বিচাৰে ন? হা আপোনাৰতো বয়স নাই এতিয়া, এতিয়া নাতি হ'লেও খাবলৈ হ'ব। অঁ দিলীপ বৰুৱা, ঘৰ ক'ত? নাহৰকটি চাচনি মানুহ। কিমান বছৰ হ'লে কাম কৰা? 6 বছৰ 7 বছৰমান হৈছে মোৰ। অঁ ভাল লাগে ন গছৰ মাজত থাকি, ফুলনিৰ মাজত থাকি? এই ফুলনিৰ মাজত ভালেই লাগে। ভালে লাগে। এই ফুলটো ভাল লাগিছে। কি নাম জানো আপোনালোকে চালে যদি গম পাইছে কমেণ্ট এটা কৰিব। মন নাৰ্চাৰী ইয়ালৈ আহিব আপোনালোকে, ধুনীয়া। ধুনীয়া লাগিছে। ক'ত বিক্ৰী কৰিব আপোনালোকে? হা অঁ গগৈ নাৰ্চাৰী পালোহি, ভাটৈ পাচলি সোমাই যাম। কি নাম ভাইটি? সিদ্ধাৰ্থ কেচপ গগৈ কিহত পঢ়িছা? এতিয়া ফৰলে পাম পৰীক্ষা হৈ গ'ল। অঁ তুমি নাৰ্চাৰীত লাগি থাকা নেকি? নালাগো, এনেই অঁ ঘৰ ইয়াতে? ঘৰ 2 নং চপাতলি, 4 নং চপাতলি। অঁ তুমি চাব আহিছা? নহয়, মোক ইয়াতে অঁ এনেই কেনেকুৱা লাগে ইয়াত সোমাই নাৰ্চাৰী? ভাল লাগে ন?
বিচাৰি বিচাৰি মেহেকনি পুলি পাই গ'লোঁ। এজন হ'ল গগৈ নাৰ্চাৰী মানে মালিকে ক'ব লাগিব এতিয়া। আপুনি নামটো কৈ দিয়ক। মোৰ নাম ভাস্কৰ গগৈ। অঁ, কি পুলি আনে পিনে কৈ দিয়ক আপুনি। মোৰ ইয়াত চন্দন আছে, চাচি আছে, বগৰী, আপেল বগৰী, নাৰিকল, তাৰপিছতে দেৱদাৰু এইবোৰ চবেই আছে। এতিয়া ছিজনৰ ফল মূল চবেই পাব। ফুলটো পাবই। ফুলটো আছে।